খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই আজি ৰাতিপুৱা এতিয়া 9টামান বাজিছে আৰু মই ওলাইছোঁ এটা জেগাত যাব চাই থাককচোন গম পাব ক'ত যাওঁ বহুত ধুনীয়া এটা আজি বস্তু দেখাম বুলি ভাবিছোঁ আপোনালোকক চাই থাকিবচোন ভিডিঅ'টো তেতিয়া গম পাব মৰমক নিনো আজি মৰম মাৰ লগতে থাকিবা আহি আছিলোঁ মোক চুমাটো দিয়া মাতা দিদি মই আহি আছোঁ তো সোনকালে আহিম না টাটা 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 মই আহি আছোঁ দে শুন আহি আছোঁ দে তুমি এটাৰ লগতে থাকিবা তো টাটা টাটা ঘৰৰ পৰা ওলালোঁ যাওঁ এতিয়া আপোনালোকক দেখাই আছোঁ ক'ত গৈ আছোঁ মই আমাৰ 4 লাইনৰ ভিউটো অলপ দি দিছোঁ দেখিছেনে ফ্ৰেণ্ডছসকল ইয়াত গাড়ী কিমান ভিৰ হৈ আছে আমি বা এতিয়া থ'বলৈ পাৰ্কিং পাওঁনে নাপাওঁ পাৰ্কিং আগলৈ দেখা নাপালোঁ থোৱা জেগা লগতে মানুহ এঘৰ আছে আমি তাতে সোমোৱাই দিলোঁ গাড়ীখন ইয়াতে অলপ টাইমৰ কাৰণে বোলো থৈ যাওঁ চাহ জেগাও আছে গাড়ীখন থৈ দাদা আৰু মই লাহেকৈ ওলাই যাওঁ আমি ইয়ালৈকে আহিছিলোঁ ইয়াত এটা ধুনীয়া মন্দিৰ আছে মই আগতে এবাৰ দুবাৰ আহিছোঁ এইবাৰ দাদা নতুনকৈ আহিছে মোৰ লগত তাকে চাওকচোন মন্দিৰটো ইমান ধুনীয়া আৰু পূজা ষ্টাৰ্ট অলৰেডি হৈ গ'ল মই সেইকাৰণে ফটাফট দাদাক এৰি পলাইছোঁ আৰু পূজাটো যাতে পাওঁ বুলি আৰু এয়া দেখিছেনে কিমান মানুহ ভিৰ হৈ আছে চাওকচোন মন্দিৰটো ইমান ধুনীয়াকৈ বনাইছে পূজা অলৰেডি ষ্টাৰ্ট হৈ গ'ল মই পূজাটো কৰি লওঁ তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ
পূজা কৰা হৈ গ'ল। আপোনালোকক ভালকৈ মন্দিৰটো এবাৰ দৰ্শন কৰাই দিওঁ বুলি ভাবিছোঁ। এয়া চাওকচোন কি ধুনীয়া মূৰ্তি বনাই থোৱা হৈছে। আৰু এইফালে মোক নিবলৈ মানুহজন আহি গ'ল। দাদা দেৰি হ'ব বুলি ঘৰলৈ গ'লগৈ, মানে অফিচলৈ গ'লগৈ দাদা। আৰু এইফালে এয়া মা কালী ৰখা হৈছে। আৰু ইয়াত মনসা মা আৰু শিৱজীৰ স্থাপনো কৰা আছে। মন্দিৰটোৰ ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন ইমান ধুনীয়াকৈ মন্দিৰটো গঢ়ি তুলিছে। আৰু এই মন্দিৰটোৰ যোনজন পূজাৰী হয় তেওঁ নিজৰ ঘৰতে এই মন্দিৰটো গঢ়িছে। বহু দূৰ দূৰণিৰ পৰা এই মন্দিৰটোলৈ মানুহ আহে। খুব ধুনীয়া এটা মন্দিৰ বুলি ক'ব পাৰি। দাদা গ'লগৈ, তাৰ অফিচ আছে যে সেইটো কাৰণে গ'লগৈ। এতিয়া মাতিছোঁ মাইনাক, মাইনাই আহি এতিয়া মোক লৈ গৈ আছে ঘৰত। ঘৰৰ পৰা আকৌ দাদা আহিব, দাদা আহি আকৌ লৈ যাবহি অফিচ কৰি, তাৰপিছত আহিব আৰু লাহেকৈ। মানে গৈ থৈ মোকে ফচাই দিবা। ভাবিছিলোঁ নাহোঁ বুলি, কিন্তু আহিব লগা হৈ গ'ল আৰু উপায় নাইকিয়া। এইফালে কাম আছে, কাম চাম বন্ধ কৰি থৈ আহিব লগা হৈছে। আহিব লাগিব মানুহজনীৰ কাৰণেতো কৰিবই লাগিব ন। ইফালে মৰমলৈ মনত পৰি আছে, ঘৰত আছে মাক একদম দিগদাৰ কৰি আছে, ইফালে সিফালে দৌৰি ঘূৰি অলপ বেয়া কৰি অকলে চম্ভালা মুস্কিল আছে তাক। সেইকাৰণে মাও এইফালে চিঞৰি আছে। তথাপিতো যাওঁতে যাওঁতে চাগে মোৰ 3-4টামান বাজিব চাগে আজি। তাকে মাক কৈছোঁ চাওঁ দাদাৰ লগত যদি আহিব পাৰে আহি যাওক, নহ'লে চাওঁ, নহ'লে মই যাবগৈ লাগিব আৰু। ডাঙৰ পৰা কিমান জ্বালা এতিয়া গম পাইছে। মাক হ'লে চব গম পোৱা যায় আৰু লাহে লাহে। তো গৈ আছোঁ, ঘৰত গৈ লগ পাই আছোঁ আপোনালোকৰ লগত। বহুত দিনৰ পিছত স্কুটিয়ে ভাল। গাড়ীত আহি যি দিগদাৰ হৈছে, ৰাস্তাটো অলপ জেগা বেয়া, দিগদাৰেই হৈছে। দাদাই বোলে আহোঁতে কৈছে বুলেট লৈ আহিব বোলে, জানো কি কৰে। ৰাস্তাটো মানে অকণমান জেগাই জেগাই বেয়া, কিন্তু ভিউবিলাক বহুত ধুনীয়া, গছ গছনিৰ মাজত। চাৰিওফালে পূৰা গছ গছনি, অলপ আজি ঠাণ্ডাই, ভাল লাগিছে। নহ'লে গৰম হোৱা হ'লে ওলাই গ'ল হয় আজি। ঘৰ আহি পাই গ'লোহি, সোমাই আহি আছোঁ ঘৰৰ ভিতৰলৈ। মই ভিডিঅ' বনাওঁ আকৌ, ভিডিঅ' কৰি আহিবই লাগিব।
এইটো হ'ল আমাৰ হোজাই ষ্টেচন আৰু এখন নতুনকৈ ফ্লাইঅভাৰ হৈ আছে এতিয়া অপেনিং হোৱা নাই অপেনিং হ'লেহে অলপ আৰাম হ'ব আৰু যি এতিয়া গেডাৰিং হয় নহ'লে কি খাই আছা Manchurian. আৰু লগত Nan আছে, Manchurian আছে, পোলাও আছে। বাটাৰ নান এইফালে মঞ্চুৰিয়ান খাই আছে পুৰা মানে মেইন কথাটো এইটোৱে আছিল নেকি এতিয়াহে গম পাইছোঁ পাৰ্চেল চাৰ্চেল এতিয়ালৈকে অহা নাই আৰু এইফালে আছে আমাৰ পোলাও চাটনি আছে চাটনি চিলি চাটনি ভোট জলকীয়া দিয়া আছে সোৱাদ কেনেকুৱা সেইটো কোৱা মজা মজা চল্ডেনৰ সোৱাদ আৰু ন জলদিনৰ সোৱাদ ভালেই আমি খাই লওঁ এয়া মই খাই আছিলোঁ খাই বৈ লওঁ তাৰপিছত লগ পাই আছোঁ